গম পাইছে যে ৰাজ্যিক কেবিনেটে 2025 চনৰ বন্ধৰ তালিকা আজি প্ৰকাশ কৰিছে আৰু তাতে তেওঁলোকে মিচিং জনগোষ্ঠীৰ যি জাতীয় উৎসৱ যাক আমি আসলে ৰাজ্যিক বন্ধ দিব লাগে বুলি দাবী উত্থাপন কৰি আছিলো সেই আমাৰ জাতীয় উৎসৱৰ আসলে তেওঁলোকে পুনৰ 11খন জিলাতহে কেৱল বন্ধ ঘোষণা কৰিছে সেইটো আসলে আমি মিচিং জনগোষ্ঠীৰ সচেতন ৰাইজ হিচাপে ললিপপ আখ্যা দিছো বৰ্তমান সময়ত আপোনালোকে নিশ্চয় দেখিছে যিটো সময়ত যে বহিৰাগত যিবিলাক অপসংস্কৃতি সেইবিলাক সাংঘাতিক ধৰণে অসমত বিয়পাই দিয়া হৈছে আমি লক্ষ্য কৰিছো যে ছট পূজাত এতিয়া অসম চৰকাৰৰ পৃষ্ঠপোষকতাত বিভিন্ন জায়গাত য'ত বিহাৰী সম্প্ৰদায়ৰ মানুহ আছে তাতো উলহ মালহেৰে ছট পূজা তেওঁলোকে সেলিব্ৰেশন কৰে তাত মন্ত্ৰী বিধায়কে অতিথি হিচাপে আহে কিন্তু মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱ আলি আই লৃগাঙত বিধানসভা পাতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে জাতি মাটি ভেটি বুলি কয় ট্ৰাইবেলৰ চৰকাৰ বুলি যে কয় আজি ট্ৰাইবেল বিলাকৰ কৃষ্টি সংস্কৃতি ভাষা পৰম্পৰা সেইবিলাক প্ৰচাৰ প্ৰসাৰৰ কাৰণে কিয় দায়িত্ব নলয় অসম চৰকাৰে আমি লক্ষ্য কৰি আছো যে আপোনালোকেও নিশ্চয় লক্ষ্য কৰিছে যে আমাৰ মিচিং জনগোষ্ঠীৰ যিসকল লোক আমি প্ৰতিবাদ কৰিছো যে আমাৰ জাতীয় উৎসৱটোত আমাৰ মিচিং জনগোষ্ঠীটোৰ আচাৰ ব্যৱহাৰ আমাৰ পৰম্পৰা আমাৰ কৃষ্টি সংস্কৃতি আমাৰ ৱে অফ লাইফ এই সকলোখিনি অসমৰ ৰাইজে সামগ্ৰিকভাৱে জানিবৰ কাৰণে আলি আই লৃগাংটোত বন্ধ দিলেই হৈ যায় সেইটোত কোনো জনগোষ্ঠীৰ লোকচান নহয় যে এটা জাতিক অধ্যয়ন কৰিব পৰা যিটো দিন সেই দিনটোত বন্ধ দিলে কি লোকচান আছে বাৰু আজি ছট পূজাৰ দিনা আপোনালোকে নিশ্চয় জানে যে কেৱল আমাৰ মিচিং অধ্যুষিত অঞ্চলত আজি ধেমাজি লখিমপুৰ আজি মাজুলী তিনিচুকীয়া ডিব্ৰুগড় বিশ্বনাথ শোণিতপুৰলৈকে কেৱল বন্ধ ঘোষণা কৰিছে সেইটো আমি মিচিং জনগোষ্ঠীৰ লোকে নামানো সেই কথা আমি স্পষ্ট কৰি দিছো আপোনালোকে দিয়া সেই ললিপপ আমাক আৰু নালাগে যোৱা বছৰ আমি যেতিয়া প্ৰতিবাদ কৰিছিলো যে নেক্সট ইয়াৰ আপোনালোকৰ এই মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱত কিবা ৰাজ্যিক বন্ধৰ ক্ষেত্ৰত কিবা বিবেচনা কৰিম বুলি কৈছিলে কিন্তু আজিৰ দিনটোত পুনৰ তেওঁলোকে প্ৰতাৰণা কৰিছে আৰু সেই প্ৰতাৰণা আমি কেতিয়াও মানি নলওঁ ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ হ'ব সেই কথা আমি সকীয়াই দিছো